press the bell icon on the YouTube app and never miss another update. Hi friends, টেক আসাম বলে স্বাগতম। আজি মই আপোনালোকৰ ওচৰত এটা বহুত ইন্টাৰেষ্টিং ভিডিও লৈ উপস্থিত হৈছো। আপোনালোকে হয়তো বহুতো ভিডিও চাইছে যে মোবাইলৰ ভিতৰত কেনেকৈ ভিডিও চলি থাকে, মানে ভিডিওৰ ভিতৰত মোবাইল ফ্ৰেম কেনেকৈ এড কৰে। তো বন্ধুসকল, এই ভিডিওটো চালে আপোনালোকেও পাৰিব মোবাইলৰ ভিতৰত বা ভিডিওৰ ভিতৰত মোবাইল ফ্ৰেম এড কৰিবলৈ। তেনেহলে বন্ধুসকল বলক আমি ভিডিওটো আৰম্ভ কৰো। টেক আসাম পৰলৈ আৰু এবাৰ স্বাগতম জনাইছো। বন্ধুসকল, আপোনালোকে চাব পাৰিছে যে ইয়াতে এটা অপচন আছে প্লাস। এই প্লাসত প্ৰেছ কৰিলে দুটো অপচন আহিছে। ইয়াতে আপুনি তলৰ অপচনটোত প্ৰেছ কৰিব এমটি প্ৰজেক্ট। তো ইয়াতে প্ৰেছ কৰাৰ লগে লগে আপোনাৰ এনেকুৱা এটা ইন্টাৰফেস আহিব। ইয়াতে আমাৰ মিডিয়া ব্ৰাউজাৰত প্ৰেছ কৰিব লাগিব। ইয়াতে আমাৰ এটা ব্যাকগ্ৰাউণ্ড ল'ব লাগিব। তাৰ বাবে আপুনি ইয়াতে ব্যাকগ্ৰাউণ্ড অপচনটোত প্ৰেছ কৰি দিব। তো আপোনালোকৰ যেটো কালাৰ ভাল পায় হেতু লব। মই হোৱাইট কালাৰৰ লম। তো আপুনি ব্যাকগ্ৰাউণ্ডটো কমাই বা বঢ়াই দিব পাৰিব। তো এইখিনি হোৱাৰ পিছত আপোনালোকে জাস্ট ৰাইটত প্ৰেছ কৰি দিব। এতিয়া আমাৰ লেয়াৰত প্ৰেছ কৰিব লাগিব। লেয়াৰত প্ৰেছ কৰাৰ পিছত আপোনাৰ কাঙ্ক্ষিত ভিডিওটো এই ব্যাকগ্ৰাউণ্ডৰ ওপৰত আনিব লাগিব। মানে ভিডিওটোত সিলেক্ট কৰিলে এই কাঙ্ক্ষিত ভিডিওটো আপোনাৰ ব্যাকগ্ৰাউণ্ডৰ ওপৰত আহি যাব। তো মই মোৰ ভিডিওটো এটা সিলেক্ট কৰি লম। তো মোৰ ভিডিওটো আহি গৈছে ব্যাকগ্ৰাউণ্ডৰ ওপৰত। এটা আপোনালোকে চাব পৰা নাই, কিন্তু মই যেতিয়া ওপেন কৰিম তেতিয়া চাব পাৰিব। এতিয়া মই ওপেন কৰি দেখুৱাই দিম। আপোনালোকে চাব পাইছে যে ব্যাকগ্ৰাউণ্ডৰ ওপৰত মোৰ ভিডিওটো আহি গৈছে। তো এটা আপোনাৰ ভিডিওটো সৰু কৰিব পাৰে, ডাঙৰ কৰিব পাৰে। জাস্ট মই অলপমান ডাঙৰ কৰিলো। এতিয়া আমাৰ লেয়াৰত আৰু প্ৰেছ কৰিব লাগিব। লেয়াৰত প্ৰেছ কৰাৰ পিছত মিডিয়া, তাৰ পিছত আপোনাৰ মোবাইলৰ যেটো ফ্ৰেম আছে সেই ফ্ৰেমটো সিলেক্ট কৰিব লাগিব। মই সিলেক্ট কৰিলো। এতিয়া আপোনাৰ ভিডিও আৰু মোবাইলৰ ফ্ৰেমটো মিলাই দিব লাগিব। এই দুটা ভালদৰে মিলাই দিয়াৰ পিছত আপোনালোকে আপোনাৰ মোবাইলৰ ফ্ৰেমটো কিমান সময়ৰ বাবে ৰাখিব বিচাৰে হেতু আপুনি কন্ট্ৰোল কৰিব পাৰিব। তো আপোনালোকে ভালদৰে কৰিব। তো এতিয়া মই মোবাইলৰ ফ্ৰেমটো কিমান সময়ৰ বাবে ৰাখিম হেতু মই কন্ট্ৰোল কৰি দেখুৱাই দিম। তো এতিয়া মই আৰু অলপমান বেছি সময়ৰ বাবে ৰাখিব বিচাৰো। তো এতিয়া মই হেতু বঢ়াই দিম। আপোনালোকে তলত জাস্ট মোবাইলৰ ফ্ৰেমটোত প্ৰেছ কৰি দিব আৰু বঢ়াই দিব কিমান সময়ৰ বাবে ৰাখিব বিচাৰে। এতিয়া মোৰ ব্যাকগ্ৰাউণ্ডটো বঢ়াই দিব লাগিব, কিয়নো ভিডিওটো ব্যাকগ্ৰাউণ্ডতকৈ বেছি আছে। তো মই ব্যাকগ্ৰাউণ্ডটো বঢ়াই দিলো। এতিয়া আমাৰ মোবাইলৰ ফ্ৰেমটো বঢ়াই দিব লাগিব, নহলে ভিডিওত মোবাইলৰ ফ্ৰেমটো নাহিব। তো এতিয়া মই বঢ়াই দিলো। এতিয়া আমাৰ ভিডিওতকৈ ডাঙৰ বা বেছি মই ব্যাকগ্ৰাউণ্ড আছে সেইখিনি মই কাটি দিম, আৰু মোবাইলৰ ফ্ৰেমটোও বেছি আছে মই সেইখিনিও কাটি দিম। তো আপোনালোকে চাব পাইছে কেনেকৈ কাটিব লাগে। জাস্ট ফ্ৰেম বা হেৰিত প্ৰেছ কৰি দিলে কাটাৰ অপচনটো আহি যাব। আপোনালোকে হয়তো লক্ষ্য কৰিছে যে ব্যাকগ্ৰাউণ্ড আৰু মোবাইলৰ ফ্ৰেমটো দুটাই বগা, সেইভাবে মোবাইলৰ ফ্ৰেমটো ভালদৰে দেখিব পৰা নাই। এতিয়া মই ব্যাকগ্ৰাউণ্ডৰ কালাৰ চেঞ্জ কৰিম। তো আপোনালোকে যিকোনো এটা চেঞ্জ কৰি ল'ব, যাতে ফ্ৰেম আৰু ব্যাকগ্ৰাউণ্ডৰ কালাৰ একে নহয়, নহলে প্ৰব্লেম হ'ব পাৰে। তো এতিয়া মই নীলা কৰি দিলো, সেউজীয়া কৰি দিলো। তো আপোনালোকক দেখুৱাই দিম ওপেন কৰি। তো আপোনালোকে চাব পাইছে যে অৰিজিনাল মোবাইলৰ দৰে ভিডিওটো চলি আছে, যে মোবাইলৰ ভিতৰতে ভিডিওটো চলি আছে। মোৰ মোবাইলৰ ফ্ৰেম আৰু কাইনমাষ্টাৰৰ লিংক ভিডিও ডেসক্ৰিপশনত দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব। এতিয়া আমাৰ সেভ কৰিব লাগিব। আপোনালোকে ৰঙা চিনৰ ভিতৰত যেটো অপচন পাব হেতুত প্ৰেছ কৰি সেভ কৰিব পাৰিব। তো এতিয়া তাতে প্ৰেছ কৰক, আৰু প্ৰেছ কৰাৰ লগে লগে এনেকুৱা এটা পাব সেভ ভিডিও টু গ্যালাৰী। ইয়াতে প্ৰেছ কৰি দিব। তো আপোনালোকৰ কোৱালিটি অনুযায়ী আপোনালোকে কেনেকুৱা কোৱালিটি বিচাৰে হেতুত প্ৰেছ কৰি দিব। এতিয়া মই যিকোনো এটা প্ৰেছ কৰি দিলো। এতিয়া অলপমান সময় লাগিব, আপোনাৰ ওয়েট কৰিব লাগিব। মই মাজতে লোডিংখিনি কাটি দিছো, যাতে আপোনালোকক বেছি বিৰক্ত নকৰো, যাতে সোনকালে হয়। তো আপোনালোকে তথাপিও অলপমান ওয়েট কৰিব লাগিব। তো ওয়েট কৰাৰ পিছত আপোনালোকে ভিডিওটো চাব পাৰিব। আপোনাৰ মেমৰিত বা SD কাৰ্ডত আপোনাৰ ভিডিওটো হৈ যাব। তো এতিয়া যদি মই ভিডিওটো প্লে কৰো, আপোনালোকে চাব পাৰিব যে কেনেকুৱা হৈছে ভিডিওটো।
তো এতিয়া মই প্লে কৰিলোঁ। আপোনালোকে চাব পাৰিছে যে কেনেকৈ মই ভিডিঅ'ৰ ভিতৰত মোবাইল ফ্ৰেমটো এড কৰিছোঁ। আপোনালোকে ইজিভাৱে এই ভিডিঅ'টো চাই আপোনালোকে ইজিভাৱে মোবাইলৰ ভিতৰত বা ভিডিঅ'ৰ ভিতৰত মোবাইল ফ্ৰেম এড কৰিব পাৰিব। বন্ধুসকল, যদি মোৰ এই ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব, কিয়নো বেল আইকনটো দবাই দিলে মোৰ লেটেষ্ট ভিডিঅ'সমূহ আপোনাৰ ওচৰত সকলোতকৈ আগত যাব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।